আমার বন্ধু বান্ধবী সকল নমস্কাৰ আমি হলো মল্লিকা মাইৰ ককা আইতাক আপোনালোকে কেনে আছে ভগৱানৰ কৃপাত নিশ্চয় আপোনালোকে সকলোৱে মংগলে আছে আমিও ভালে আছো এই মল্লিকা মাইৰ চেনেল মল্লি অসীম চেনেলটো লৈ আপোনালোকক সকলোকে স্বাগতম ওয়েলকাম আপোনালোকে কেনেকৈ লাগিছে ইমান দিনে মল্লিকা মাইৰ চেনেলটো চাই গতিকে কমেণ্টৰ জৰিয়তে জনাবা দেই আমাৰ মাইটোক আগবঢ়াই লৈ যাব দেই মাইটোক নহয় মাইটোৰ চেনেলটো মল্লি অসীম চেনেলটো গতিকে আমি আশীৰ্বাদ ৰাখিলোঁ আপোনালোকৰ পৰা আপোনালোকক আশীৰ্বাদ কৰিলোঁ আপোনালোকেও ভালে থাকক মোৰ মল্লিকা মাইটোও ভালে থাকক অ'কে বাই হেল্ল' গাইজ মই আজি আপোনালোকক আমাৰ ডাইনিং এৰিয়াটো মই দেখাম তো ডাইনিং এৰিয়াটো দেখাম প্লাছ মই ডাষ্টিং কৰিম বহুত দিন হ'ল মানে বহুত 1 উইকৰ বেছি হ'ব ডাইনিং এৰিয়াটো আমি ডাষ্টিং কৰা নাই তো ভাবিলোঁ ডাষ্টিঙো কৰোঁ কেনেকৈ ডাষ্টিং কৰিম আৰু লগতে অকণমান পুংখানুপুংখা যি বুলি কি শব্দ অসমীয়াত যি কি পুংখানুপুংখা মানে পুংখানুপুংখ চৰি ভুল হ'লে আপোনালোকে আকৌ পিছত ধৰিব নহয় মোক মানে আপোনাক কোনা কোনি যেনেকৈ কি আছে মই সেইবিলাক চাফ চিকুণটো কৰি দেখাম আৰু মই কেনেকৈ নিয়াৰিকৈ থৈছোঁ সেইটো দেখাম প্ৰথমতে মই লাইটবিলাক জ্বলাই লওঁ আজি এইবিলাকো চফা কৰিম হা এইটো মোৰ ফেনৰ ছুইচ এইবিলাক লাইটৰ ছুইচ মই দেখাই আছোঁ বাৰু এটা এটাকৈ তো একচুৱেলি একেলগে এনেকৈ কৰিব নালাগে এটা এটাকৈ কৰিব লাগে নহ'লে লাইট ফিউজ হৈ যায় মই ডাইনিং এৰিয়াৰ ছুইচবিলাক লগাই দিলোঁ পোহৰ হ'লে মানে ভাল লাগিব আপোনালোকৰ মই ভিডিঅ' কেপচাৰ কৰিবলৈ তো এইটো ছুইচ দিলোঁ ফেনৰ তো ফেনৰ ছুইচটো দি তই দেখিছে এই ঝাৰ লাইটটোৰ লগতে জ্বলে তো মোৰতো এতিয়া ধৰক দিনত আমাৰ ঝাৰ লাইটৰ দৰকাৰ নপৰে আৰু আপোনালোকে ভাবিব ফেন ক'ত এইটো ভাবিব ন তো এইটো চাওক এইটো হ'ল ৰিম'টটো লেতেৰা হৈছে মই চব দেখাম দেই আজি ডাষ্টিং কৰি তো এইটো হ'ল ফেনৰ ছুইচ ইয়াতে মানে তাত দিয়াৰ লগে লগে ফেনখন এই ছুইচটো অন কৰাৰ লগে লগে কিন্তু ফেনখন নচলে লাইটটোহে জ্বলে তাৰপিছত আকৌ ৰিম'টত চলাব লাগে এইটো এনেকৈ কৰিলে ফেনখন চলিছেনে ফেনখন কিন্তু চলা নাই হয়তো মাজে মাজে এইটো আকৌ ঢাক্কাত মাৰিব লাগে ৰ'ব কালিও এনেকুৱা চাওঁচোন চলিছে এটা আৱাজ ওলাইছে কিন্তু চাবচোন গম পাইছেনে আপোনালোকে গম পাইছে এয়া ফেনখন চলিলে দেখিছে এই ফেনখন চলিছে মই এতিয়া চফা কৰোঁতে ফেনখন চলাই ল'ম মই মানে ঘৰ ডাষ্টিং কৰিম কিন্তু ডাষ্টিং কৰিম আৰু এতিয়া লাইটটো মই অফ কৰি দিম এইটো হ'ল লাইটৰ ছুইচ ইয়াতে ৰিম'টত আছে এইটো মই অফ কৰি দিম চাই থাকক এয়া লাইটটো অফ কৰি ল'লোঁ ফেনখন চলি থাকিব এতিয়া তো এইটো দি আমি অনলাইন কিনিছিলোঁ দেই এই লাইটটো এই ঝাৰবাতিটো প্লাছ এই ফেন একেলগে আছে এইটো আমি অনলাইনেই কিনিছিলোঁ সঠিক দামটো মই ক'ব নোৱাৰিলে 22,000 মান হ'ব ইফালে 1,000 2,000 ইফাল হ'ব পাৰে কিন্তু 22,000 এইটো লগা 1 বছৰ 3 মাহ হৈছে মোৰ ডাঙৰ বেটাৰ বিয়াৰ আগে লগাইছোঁ আচ্ছা এতিয়া মই ডাইনিং এৰিয়াটোৰ বিষয়ে ক'বলৈ আহিছোঁ কাৰণে মই গোটেইখিনি দেখাই আছোঁ এতিয়া মই ডাষ্টিং কৰিম মোৰ ডাইনিং এৰিয়াটো চব চফা কৰি কেনেকৈ নিয়াৰিকৈ ৰাখিম এইটো আপোনালোকক দেখাম অ'কে প্ৰথম সেইখিনি চেল্ফটো মই চাফা কৰিম এই আইনাখনো আৰু কলিন দি মুচি দিম ঠিক আছে আপোনালোকে থাকিব এখন হাতত মোবাইল লৈ আছোঁ কেপচাৰ কৰি আছোঁ আৰু এখন হাতত মই
আপোনালোকক সেইকাৰণে ভালকৈ কলডিল মাৰি ল'লোঁ। এতিয়া মই এইবিলাক চফা কৰি আপোনাক দেখাম দেই। এনেকৈ চফা কৰি গৈ থাকিম। এতিয়া পূৰা সম্পূৰ্ণ চফা হোৱাৰ পিছত দেখাম, কিয়নো মোৰ এখন হাতেৰে চব হেৰি কৰিবলৈ অলপ দিগদাৰ হৈছে। এতিয়াতো নিজেই চব কেপচাৰ কৰিব, মোৰ ব্লগটো প্ৰায় মই নিজেই কেপচাৰ কৰোঁ, তথ্য হেৰি কৰোঁ আৰু এনেকৈ আৰু সকলোনো কাৰ সময় আছে ন আমাক সহায় কৰি দিবলৈ। কেতিয়াবা কোনোবা সময় পালে নিশ্চয় কৰি দিব মোক, আৰু নালাগে হয়ে যায় ন, কিছুমান ক্ষেত্ৰতহে লাগে আৰু নিজে ৰিল চিলত লাগে দেই, কোনোবাই ধৰি দিলে ভাল লাগে আৰু। দেখিছে চফা হৈছেনে? বহুখিনি আগতকৈ চফা হৈছে, সম্পূৰ্ণ চফা নহ'লেও হৈছে আৰু। আগতেতো বহুত লেতেৰা আছিল ন। আৰু অলপ কলডিল মাৰি এইটো লেতেৰা হৈ আছে, মানে সেই যে ঘূৰণীয়া এইটো মুচি লওঁ। ঠিক আছে, ইয়াতো অলপ কলডিল ছিটাই ল'লোঁ। গ্লাছখন চফা কৰি দিছোঁ। কিছুমান বস্তু একদম কলডিলেদি যোৱাই নাই, হয়তো এইখিনি দেখিছে, এইখিনি হয়তো কেৰাচিন তেল দিব লাগিব। এই যে হেৰিখন মাৰি থৈ যে এটা এইটো কি কয়, এই যে পট্টি এটা মাৰি থয় নহয়, মানে ফিট হৈ থাকিবলৈ আঠা এটা মাৰি থৈ যে, সেইটোৰ পৰা বোধহয় এইটো লাগি গৈছে। এইখিনি কিন্তু ভাল চাফা হ'ল দেই। ইয়াতো অলপ কলডিল দি ল'লোঁ, ইমান লেতেৰা হৈছিলে। এতিয়া দুখন হাতেৰে ধৰি পৰিব লাগিব, মই পিছত দেখাই আছোঁ মুচি পেলাই চফা কৰি। এয়া দেখিছে কিমান চফা হৈছে, মানে দুখন হাতেৰে ধৰি ল'ব লাগিবতো। মই কলডিল দিলোঁৱে, আপোনাক আকৌ দেখাই আছোঁ। ঠিক আছে, মই দুইখন হাতেৰে ধৰি চফা কৰি লওঁ দেই, পিছত দেখাম। এয়া চাওক, এইটো চফা কৰি ল'লোঁ, কিমান চফা হ'ল ন। ৰিমটটো এইখিনি লেতেৰা হৈ আছে, এইখিনি মুচি দিম। কাপোৰখনত এনেও কলডিল লাগিয়ে আছে, কিন্তু সদায় জানে কলডিলেৰে যেতিয়া কাম কৰোঁ কাপোৰখনো চফা হ'ব লাগে, তেতিয়া ভাল চফা হয়। আপোনালোকে জানে নিশ্চয়, কলডিলেৰে চফা কৰা আমাৰ কাপোৰখনো কিন্তু চফা হ'ব লাগে। এটা এটাকৈ ডাষ্ট কৰি গৈ আছোঁ, মুচি গৈ আছোঁ, ক্লিন কৰি গৈ আছোঁ। ডিপ ক্লিনেই বুলিব পাৰি। তো মই দেখাই গৈ থাকিম। এতিয়া আহিলোঁ মই চেল্ফখন ক্লিন কৰিবলৈ। তো বস্তুবিলাক উলিয়াই লৈ এপতকৈ উলিয়াইছোঁ আৰু চফা কৰি গৈ আছোঁ। তো আপোনালোকে লক্ষ্য কৰিছেনে, মই ড্ৰেছটো চেঞ্জ হ'ল। তাৰমানে মই গা পা ধুই আহিলোঁ, আকৌ ইমান গৰম লাগিছে, আৰু সময়ো হৈছে, খোৱা বোৱাৰ সময় হৈছে, ভগৱানক পূজা দিয়াৰ সময় হৈছে, সেইকাৰণে সেইখিনি মাজতে কৰি থৈ আহিলোঁ। আকৌ মই চফা কৰি লাগি গ'লোঁ। মোৰ আজি আকৌ গাটোও ভাল লগা নাই, গা মানে ঠিক গাটো ধোৱাৰ পিছত আৰু গাটো ভাল নলগা হৈছে, মানে অকণমান কিবা কেনেকুৱা জানো লাগিছে, এলাহ লাগি আছে, মানে শুই থাকিব মন যায়। এইখন হ'ল গেছৰ বহীখন। তাৰমানে মই গেছৰ বহীখন সদায় মই একদম চকুৰ আগত দেখাকৈ থওঁ, যাতে মোৰো অবিহনেও সিহঁতে গেছটো ল'ব পাৰে। কেতিয়াবা হয়তো মই গেছটো আহিলে মই ঘৰত নাথাকিবও পাৰোঁ, তো সেইকাৰণে গেছৰ বহীখন মই আগত থৈ দিওঁ, চকুৰ আগত থওঁ। সেইকাৰণে চেল্ফখনত থাকিলে দেখা পাব সিহঁতে, যিকোনো ল'ৰাই মানে ঘৰৰ মেম্বাৰে, যিকোনো মেম্বাৰ এজনেই দেখা পাব। তো সেইকাৰণে সেনেকৈ মই চকুৰ আগত গেছৰ বহীখন থৈ দিওঁ সদায়। তো এতিয়া চফা কৰি আছোঁ আপতকৈ। এয়া মই আপোনাক বুদ্ধদেৱৰ মূৰ্তিটো দেখালোঁ যে, এই মূৰ্তিটো আনিছিলোঁ মই গেংটকৰ পৰা। আমি গোটেই উইথ ফেমিলি গৈছিলোঁ মোৰ মিষ্টাৰৰ সৈতে, ছিকিম গেংটক যে তালৈ গৈছিলোঁ, তাৰ পৰাই অনা। এতিয়া অকণমান চফা কৰি আনোগৈ ৰ'ব, বৰ লেতেৰা হৈছে। মানে কলৰ তলত পানীত ধুম, এতিয়া ধুই ব্ৰাছ মাৰি দিম। ব্ৰাছ মাৰি দিলে এইটো অকণমান হ'লেও মানে সেই ভাজে যে লেতেৰাটো সোমাই গৈছে ন, সেইটো চফা হ'ব। এনেই আমি মুচি থাকোঁ, মুচি থাকিলে ওপৰৰ লেতেৰাটোহে যায়, ভাজে যি লেতেৰাবিলাক বহি যায় ন, সেইটো নাযায়। এতিয়া মই সেইকাৰণে পানীৰ তলত
কলৰ তলত দি পানে ব্ৰাছ মাৰি দিম, চফা হৈ যাব। কি জানে বন্ধুসকল, এইটো যেতিয়া মই কিনিছিলোঁ ন গেংটকৰ পৰা, তো মই তেতিয়া পিতল বুলি ভাবিয়ে কিনিছিলোঁ, কাৰণ ৱেটো আছে। মই ভাবিলোঁ পিতল ইমান সস্তাত দিছে, এইটো ভাবিছোঁ। একচুৱেলি এইটো পিতল নহয়, কি জানো মেটেল, পৰিলে ভাঙি যায়। এইটো ভাঙিছে, দুটুকুৰা হৈছে। মই আঠা মাৰি লগাই থৈছোঁ। মোৰ ইমান ভাল লাগে বুদ্ধদেৱৰ মূৰ্তিটো, গল্ডেন কালাৰৰ। সেইকাৰণে কি কৰি জানা, এটা ফেভিকেল লগাই পিনে তাৰ মানে এটা অংশ লগাই থৈছোঁ। ভাঙিছে, আপোনালোকে ধৰিব নোৱাৰিব কোনখিনি ভাঙিছে। মই মানে সেই আঠা মাৰি টুকুৰাটো লগাই থৈছোঁ। ধুই আনিলোঁ মূৰ্তিটো মই পানীত। তো এতিয়া মানে পানীত ধুলে একো নহয় আৰু, সেনেকুৱা পানীত ধুলে বেয়া হোৱা বস্তু নহয়, কিন্তু মেটেলৰ নহয়। কি জানো বস্তু ময়ো নিজে নাজানো, কিন্তু পৰোঁতেই ভাঙি গৈছে। মাটি জাতীয় হ'ব কিবা ধৰণৰ আৰু। এতিয়া গোটেই কোণা সেইবিলাক চফা কৰি আছোঁ। বস্তুবিলাক উলিয়াই উলিয়াই, সৰু সৰু বস্তু ন, তো হাতত লৈ লৈ এপট এপটকৈ চফা কৰিব লাগিব লাহে লাহে। তাকো অকণমান অকণমান ব্ৰাছো মাৰি দিছোঁ সৰু সৰু জেগাবিলাকত, ঠাইবিলাকত। এই শ্বেল্ফখন হ'ল কাঠৰ, কিন্তু বাৰ্নিছ কৰিছোঁ। মানে কিনোতেতো বাৰ্নিছ কৰি দিছিলেই, বনাই আনিছোঁ, কিন্তু অৰ্ডাৰ দি বনোৱা হয় ইয়াতে আমাৰ লোকেলত। আৰু মই ঠিক বেটাৰ বেয়াৰ আগে আগে এইটো মই বাৰ্নিছো কৰি লৈছিলোঁ আৰু এবাৰ শ্বেল্ফখন। এতিয়া যে মই হাতত লৈ আছোঁ সেইটো এটা ফুলদানি হয় মাটিৰ, কিন্তু চাব দেই, মই আপোনাক দেখাই আছোঁ। এয়া মই বনাইছোঁ, এইবিলাক যে মই লগাইছোঁ, এই যে গল্ডেন কালাৰৰ যে বাদামৰ নিচিনা দেখিছে, এই বস্তুটো মই ফুলদানিটোত মই লগাইছোঁ। ফেভিকল জাতীয় আঠাৰে আৰু, গম আঠাৰ নিচিনা পোৱা যায়। গান মানে এটা কি গান ফেভিকল বুলি কয়, তো সেনেকেৰে মই এইটো আঠাটো লগাই থৈছোঁ, মই দেখাই আছোঁ। এইটো কিন্তু এটা বাদামৰ বাকলি হয়, পেষ্টা বাদাম যে, আপোনাক দেখাইছোঁ দেখিছে। পিছফালটো মই লগোৱা নাই, আগফালটোৱে লগাইছোঁ আৰু। পেষ্টা বাদামৰ বাকলি হয় এইটো। মই এই গছজোপা মই কিনি আনিছিলোঁ শ্বপাৰ্ছ পইণ্টৰ পৰা, গুৱাহাটী শ্বপাৰ্ছ পইণ্টৰ পৰা কিনি আনিছিলোঁ। দামো লৈছিলে, কিন্তু এইটো 350 নে 400 টকা লৈছিলে। কোৱালিটিটো বহুত ভাল গছজোপাৰ, প্লাষ্টিক গছজোপাৰ, গ্ৰীণ কালাৰৰ। তো মই ফুলদানি অকণমান মুচি দিলোঁ লাহেকৈ, নহ'লে বেছিকৈ জোৰকৈ মুচিলে আকৌ এৰাই যাব নহয় এই বাদামৰ বাকলিবিলাক। এই যে মই আপোনাক দেখাইছোঁ মানে কি বস্তুটো মই লগাইছোঁ, এইটো পেষ্টা বাদামৰ বাকলি। এই চব ওচৰৰ পৰা চাওক, অকণমান দেখাই আছোঁ। মই সদায় পেষ্টা বাদাম যেতিয়াই খাওঁ, বাদামৰ বাকলিবিলাক মই জমাই থৈ দিওঁ। কেতিয়াবা ক'ৰবাত কিবা বনাম বুলিয়েই মই জমাই থওঁ। এয়া ৰ'বক, মই ঢালি পেলাই দেখাই আছোঁ, আপোনালোকে তেতিয়া বুজি পাব ভালকৈ মই কোন অংশটো মই লগাইছোঁ ইয়াতে। এইটোৱে মই আঠা মাৰি মাৰি এটা এটাকৈ লগাইছোঁ এই ফুলদানিটোত। তাৰ ওপৰত মই গল্ডেন কালাৰ লগাই দিছোঁ, ভাল লাগে ন। তো এইটোৱে ফুলদানি বনাইছোঁ, আৰু কিবা কিবি বনাম, আপোনাক দেখা পাব। মই চব বস্তু আনি যোগাৰ কৰি থৈছোঁ। এইখিনি মই এতিয়া চফা কৰিম। এইটো মই ৰৈ গৈছে কেনেকৈ যে, মই 2-3টা মই চুইচ বৰ্ড চফা কৰিলোঁ, এইটোৱেই ৰৈ গৈছে। এই দুটা মূৰ্তি মই কিনিছিলোঁ ৰথ মেলাৰ পৰা, আমাৰ ইয়াতে ৰথ মেলা হয় যে, তাৰ পৰাই কিনিছোঁ। এই লাইটডাল কালি অনলাইনত আনিছোঁ, একেলগে তিনিডাল আনিছোঁ মই। ইয়াত মই এডাল মানে ফিট কৰি দিছোঁ, অনলাইনত অনা লাইটটো, মানে কি টুনি লাইট নে কি বুলি কয় জানো, বা যি নহওক, ভাল লাগে। ৰাতি অকণমান সময় জ্বলালেও ভাল লাগিব। যিহে কাৰেণ্টৰ বিল উঠে আজিকালি, ৰিচাৰ্জ কৰিব লাগে ন, মানে জ্বলাবলৈ মন নোযোৱা হৈছে একো বস্তুৱে। এইকেইটা বুঢ়া দাদু, আমি কওঁ দাদু দাদী, আইতা ককা, ককা আইতা হয়। মই ৰথমেলাৰ পৰা কিনিছোঁ, আগতেই কৈছোঁ। কিয় কিনিছিলোঁ জানা, এইটো কাৰণতে কিনিছিলোঁ। ডিঙিটো যে লৰি থাকে, ইমান ভাল লাগে ডিঙিটো লৰি থাকে। আপোনালোকে গম পাইছেনে নাই? আপোনালোকে কৈ আছে কি চাই আছা? ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু নতুনসকলে চাই পেলাই থৈ নিদিব। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ব্লগটো, মল্লিকাৰ ব্লগটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেলটো বজাই দিব, তেতিয়া সকলো ন'টিফিকেশ্যন আপোনালোকৰ আগত আহি যাব। নিশ্চয় ভাল লাগিব। অ'কে বাই। মই দাদু আইতা আৰু ককা গৈ আছোঁ। এয়া এনেকৈ সজালোঁ।
এতিয়া মই বুদ্ধদেৱৰ মূৰ্তিটো ওপৰত থ'লোঁ এইবাৰ চফা কৰি। এতিয়া আহিলোঁ খিৰিকীখনলৈ। খিৰিকীবিলাক মই যোৱাকালি বহুখিনি চফা কৰি থৈছোঁ। মই যোৱাকালি জানে বহুখিনি চফা কৰিছিলোঁৱে, মই ক'ব পাহৰিছোঁ আপোনাক কৈছোঁ। মই 1 উইক চফা কৰা নাই, ডাষ্টিং কৰা নাই, কিন্তু মই যোৱাকালিও কৰিছিলোঁ। মই পাহৰি যাওঁ কথাবিলাক ক'বলৈ। এইখিনি কিন্তু মই চাৰ্ফাৰেহে চফা তো কৰি নহ'লেনো খিৰিকীৰ এইবিলাক ইমান চফা হৈ থাকে নেকি? যোৱাকালিও কৰিছোঁ মই কিছু। খালি খিৰিকীখন আৰু মুচি থৈছিলোঁ, এতিয়া চাৰ্ফাৰে মুচিব লাগিব। মই এতিয়া ঘৰ সাৰা ঘৰ মোচা নপৰে ন, হেল্পাৰ হেণ্ডেই কৰে। মুচো তথাপি মোৰ চকুৰ আগত পৰিলে মই এইবিলাক চফা মুচি চাৰ্ফত পানীত চাৰ্ফ লৈ আকৌ আপোনাক দেখুৱাবলৈ মুচিছোঁ অকণমান। ডিপ ক্লিন কৰা নহ'ল আৰু এদিন কৰিব লাগিব ডিপ ক্লিন। এনেকৈ গোটেইখন চফা কৰি লওঁ। তাৰপিছত এই কৰ্ণাৰটো এইটো গুচাই পেলাই চফা কৰিছোঁ। এই কৰ্ণাৰ এইখিনি মই আপাততে এইটোত কৰ্ডটো থ'বলৈ নাই কাৰণে মই ইয়াত থৈছোঁ। মই এইখিনি আপোনাক মুচিবলৈ দেখাম। তাৰমানে ইয়াতে মই আচাৰৰ বটলকেইটা থওঁ। ঢাকনখন পৰিলে ভাঙিলে। এইটো আছিলে বৰ দৰকাৰী বস্তু এটা, ভাঙি গ'ল দেই। ঠিক আছে, এটা থৈছোঁ বাৰু কোণাতে। এয়া কি ভাঙিলে জানে? সৰু এটা কেটলি আছে গাখীৰৰ, গাখীৰ দিয়া মই ডাইনিং টেবুলত গাখীৰ দিওঁ, গাখীৰ চাখীৰ হেৰি কৰোঁ চাহ বনাওঁতে। গাখীৰটো এক্সট্ৰাকৈ দিয়া কেটলি এটা সৰু কাছ বন চাইনাৰ, সেইটো ঢাকনখন ভাঙি গ'ল। তাৰমানে কাপোৰখনৰ ইফালে আছিলে, মই খেয়ালে নকৰিলোঁ দেই। আজি বেলেগে ভঙা হ'লে কিমান গালি দিলোঁ হয়, হয়নে? মই পিছত এদিন ডিপ ক্লিন কৰিম বাৰু। আৰু এইকেইটা আপোনাক দেখাবলৈ থৈছে। এইকেইটা যে বস্তু মই পূৰা পানীৰ কলৰ তলত নি পেলাই চাৰ্ফাৰে ঘঁহি এই ঢাকনখন, বটলটো নহয়, ঢাকন বন্ধ থাকিব। এই গোটেই বটল আপোনাক দেখাম মই কেতিয়াবা দেই। গোটেই মই চফা কৰি আপোনাক কেনেকৈ বস্তুখিনি ভিতৰৰ পৰা নোলোৱাকৈ এই বটলটো চাৰিওফালে চফা কৰিব পাৰি আৰু দেখিবও ভাল লাগে। এই যে এইখন ডাইনিং এৰিয়াটোত এইখন মই লগাই থৈছিলোঁ, কিন্তু আজি মই হয়তো এইখনে অঁতৰাই মই একদম বাৰাণ্ডাত থ'ম। হয়তো বাৰাণ্ডাত থ'লে বেছি ভাল লাগিব নেকি, মোৰ মনে কৈছে। মই চাম এবাৰ, ভাল লাগিলে তাতেই থ'ম। এতিয়া মোটামুটি ডিপ ক্লিন নহ'লেও কিছু ক্লিন হৈছে আৰু। তো আপোনাক এতিয়া গোটেই এৰিয়াটো মই দেখাওঁ। কেতিয়াবা ডিপ ক্লিন কৰি মই দেখাম দেই। হাতত মই এতিয়া কলিনটো লৈয়ে আছে। এয়া ঢাকনখন ভাঙিলেতো বেয়াও লাগিল, ঢাকনখন পাবলৈ নাই নহয়। এই যে এনেকুৱা ঢাকনখন আছিলে, চব দেখাই দিছোঁ। এনেকুৱা এখন ঢাকন ভাঙি গ'ল। তো মই কেনেকৈ ডাইনিং এৰিয়াটো থৈছোঁ আপোনালোকক দূৰৰ পৰা দেখাই আছোঁ। গোটেইখিনি ক্লিন কৰা হ'ল। ডিপ ক্লিন নহ'লেও কিছু ক্লিন কৰা হৈছে। মই ডিপ ক্লিনো নকৰালৈকে মোৰ শান্তি নাই। মানে এইটো নহয় যে আপোনালোক দেখাবলৈ ডিপ ক্লিন ক্লিন কৰিছোঁ, এইটো নহয়। মই যেতিয়ালৈকে ডিপ ক্লিন নকৰোঁ ন, মোৰ মানে মনটো খুচখুচাই। মই ডিপ ক্লিন কৰিমেই 2 দিন পিছত। এতিয়া এঠাইলৈ যাবলগীয়াও আছে। সেয়া চব এই কৰ্ণাৰত সেইটো থৈছোঁ, মানে এক্সট্ৰা পৰি আছিলে কাৰণে মই এই কৰ্ণাৰত এইটো ভৰাই থৈছোঁ। পিছত আঁতৰাই দিম যেনিবা। পৰ্দাখিনিহে একেই, লিভিং ৰুমৰ নিচিনা পৰ্দাখিনিয়ে একেই, খালি খিৰিকীবিলাক মুচি আপোনাক দেখালোঁ। আৰু সেইটো বস্তু মই আপোনাক ক্লিন কৰা দেখালোঁ, চেল্ফখন। সেইটো বস্তু মানে চেল্ফখন। তো বাকীখিনি মই কৈ আছোঁ বাৰু। এয়া মই কেনেকৈ ডাইনিং এৰিয়াটো থৈছোঁ। এইখন ৰানাৰখন ইয়াতে সজাই থৈছোঁ, মানে পাৰি থৈছোঁ, সজাই থৈছোঁ। সজাই কওঁ, আগতে সজাই বুলি কৈছিলোঁ যে। এতিয়া এই বস্তুটো মই ৰিম'টটো কালি চফা কৰিছোঁ, আপোনাক ভিডিঅ'ত গমেই পাইছে।
মই এইটো আলমাৰীৰ পৰা উলিয়াই আনিছোঁ। আলমাৰীতে আছিলে এনেকুৱা দুটা। এইটো কেণ্ডেল ষ্টেণ্ড হয়। তো মই ভাবিলোঁ কেণ্ডেল ষ্টেণ্ড যেতিয়া কেণ্ডেল দৰকাৰ হ'ব থ'ম, এতিয়া এটলিষ্ট মই মোবাইলটো থোৱা ষ্টেণ্ড কৰি থওঁ, ভাল লাগিছে হয় না। এনেকুৱাও আপোনালোকে পুৰণা বস্তু উলিয়াই ভাবিব এইটোত কি কৰিব পাৰি, সেনেকৈ আপোনালোকে থ'বচোন নিয়াৰিকৈ, তাতে কিমান ভাল লাগিব। এই মই বহীখিনি মই কামত এতিয়া কাম এটা আছে সেইকাৰণে উলিয়াই থৈছোঁ দেই। ইয়াতে নহ'লে আৰু ডাইনিং টেবুলত আৰু বহী কিতাপ থোৱা নপৰে, বাবাই কিবা এটা কৰিব। মোৰ এই চকুৰ হস্পিটেলৰ হেৰি হয়, কাগজ পত্ৰ হয়। তো এনেকৈ থৈছোঁ। ইয়াতো পানী আৰু ইয়াতে 3টামান গিলাচ থাকে এখন ট্ৰেত, এইটো মই ওপৰত ধুবলৈ লৈ গৈছোঁ। আৰু এইবিলাকত মানে এটাত নিমখ, এটা খালি থৈছোঁ, এতিয়া গোৱামুৰি থ'ব। এইটো মই আনি থৈছোঁ, এইটো গোৱামুৰি থ'ম। কেতিয়াবাই কিনা, এইবিলাক প্ৰায় 25 বছৰ মানে হ'ল। বিয়া হোৱাই বহুত বছৰ হ'ল মোৰ। এইটো নিমখ দেখিছেই নহয়, নিমখ। আৰু এইটোত কেণ্ডেল ষ্টেণ্ড হয়। এইটো পুৰণা হৈ গৈছে, এইটো পেলাই দিব লাগিব। বাকী এইবিলাকত এইটোত মই ভাবিছোঁ গোৱামুৰি থ'ম। আৰু এইটোত বৰ্তমানলৈকে একো থোৱা নাই, থ'ম মই ভাবিছোঁ। নহ'লে ইয়াতে গোৱামুৰি থ'লোঁ, ইয়াতে মই হেৰি থ'ম, আচাৰ তাচাৰ এইবিলাক সৰু অকণমান লগা বস্তু। মানে কি থ'ম নাজানো, মুঠতে আনি থৈছোঁ। ভাল লাগে, ডাইনিং টেবুলত দেখিবলৈ ভাল লাগেতো। তো সেইকাৰণে মই এনেকৈ থ'লোঁ নিয়াৰিকৈ। ৰানাৰখনো পাতি দিলোঁ। এইখন ৰানাৰে প্ৰথম লিভিং ৰুমত আছিলে। তাৰপিছত এই ডাইনিং ছেটটো এনেকৈ গোটেইখিনি দেখাওঁ। এইখিনি গোটেই মুচিলোঁ মই, ডাইনিং ছেট বুলি। আপোনাক গোটেইখিনি ক্লিন কৰা মই দেখা নাই, এইবিলাক মুচি দিছোঁ এইবিলাক। কিন্তু কি জানা নাই, কলিন লগাবলৈ ভয় লাগে। এই গ্লেছটো গুচি যায় বুলি মই কলিনটো লগোৱা নাই। এনেই শুদ্ধ হেৰিৰে মুচিছোঁ, এইবিলাক চাফা কৰি দিছোঁ। আৰু এই কোণাৰ যে জাবৰখিনি দেখিছে, একচুৱেলি মই জাবৰ নহয়, এইখিনি মই অঁতৰাম। মোৰ ঠাই সেনেকৈ বিশেষ ঠাই উলিয়ালে অঁতৰাম। এইখিনি হ'ল গধূলি যে আমি ধূপ ধূনা দিওঁ, ইয়াতে নাৰিকলৰ জাবৰ থৈছোঁ, ধূপকাঠিৰ আপুনি দেখিব পাইছে, ধূপকাঠিৰ পেকেট থৈছোঁ, আৰু ধূনাচিটো থৈছোঁ। এই 3টা বস্তু ইয়াত থৈছোঁ, কোণাটোত থৈ দিছোঁ। তো এইখিনি ইয়াৰ পৰা আঁতৰাব লাগিব, বেয়া লাগি আছে দেখিবলৈ ডাইনিং এৰিয়াটোত। আঁতৰাই দিম মই, আজি আঁতৰা নাই যেনিবা। মই আৰু এদিন খুব ধুনীয়াকৈ সজাই পৰাই মই আপোনালোকক দেখাম বাৰু। আকৌ ইয়াতো কেইটামান বস্তু উঠাই থৈছোঁ দেখিছে। এইটো মই ধূনা দিওঁতে এইটো দি দিওঁ, কৰ্পূৰ। আপোনালোকে দিয়ে নিদিয়ে, এই কৰ্পূৰ দিব লাগে অকণমান। ধূনাত কৰ্পূৰ দি দিবচোন, কয় নেগেটিভিটি গুচি যায় বোলে। একচুৱেলি মনটোৱে মেইন কথা। মনটোত যদি নেগেটিভিটি নাই, তেতিয়াহ'লে ঘৰতো নেগেটিভিটি নাথাকিব। মেইন এইবিলাক বাহিৰা কথা, এইবিলাক যি দিয়াটো ভালেই, মংগল মানে অমংগল নহয়। এই যে কিছুমানে ধূনাত গধূলি সময়ত যেতিয়া জ্বলাই কৰ্পূৰ দিয়ে, লং এইবিলাক দিয়ে, ইলাচি দিয়ে, নেগেটিভিটি যোৱাৰ কাৰণে। ঘৰৰ নেগেটিভিটি যোৱাটো বহুত জৰুৰী। কিন্তু চবচে ডাঙৰ কথা, মেইন কথা হ'ল আপোনালোকৰ মনটো নেগেটিভিটিত নাৰাখিব, সদায় পজিটিভ ৰাখিব। চেষ্টা কৰক না, আজিৰ পৰাই চেষ্টা কৰক। কাৰোবাৰ যদি নেগেটিভিটি আছে, ভাই ময়ো চেষ্টা কৰিম আৰু হয় না। অকণমানো যদি মোৰ মনত নেগেটিভিটি আছে, মই চেষ্টা কৰিম মানে আঁতৰাবলৈ। ঘৰখনত আঁতৰোৱাৰ আগতে নিজৰ মনবিলাক আগতে চফা কৰিব লাগে, হয় নে নহয়? আচ্ছা, এয়া চাওক, আইনাখনত প্ৰতিবিম্বিত হৈছেনে? মোক দেখা পাই আছে ন? মই সেইটো ভাল লাগে। এইটো চাবচোন, মই দূৰৰ পৰা দেখাই আছোঁ ৰ'বা, কেনেকুৱা লাগিছে। একদম গোটেই হেৰিটো পৰিছে, প্ৰতিচ্ছবিটো পৰিছে। গতিকে আকৌ এইটো দেখাওঁ নেকি বাৰু? ঠিক আছে। মোক গৰম বিৰাট লাগিছে, ফেনখন বন্ধ কৰি লৈছোঁ, কাৰণ আৱাজ ওলাই যে, চাউণ্ডটো ওলাই ভিডিঅ'ত। মোৰ আপোনালোকে মন কৰিছেনে নাই, মোৰ প্ৰায় ভিডিঅ'তে এটা চাউণ্ড ওলাই থাকে। তাৰমানে মই ফেনখন অনবৰত চলায়ে থওঁ, ঠাণ্ডা গৰম চবতে। গতিকে এতিয়া মই সেইখন আঁতৰাম। এইটো হোম, লাভ, ব্লেছ, ড্ৰিম, হেপিনেছ, পিচ লিখা আছে। এইটো মই ভাবিছোঁ বাহিৰৰ বেলকনিত, মানে বাহিৰৰ বাৰাণ্ডাত দিম। তো আপোনালোকক দেখাম বাৰু। মোৰ পাণৰ থালিটো দেখাই ন? এয়া মোৰ পাণৰ থালিটো। মোৰ বুলি ক'লে ভুল হ'ব, আমাৰ ঘৰত হেল্পাৰ হেণ্ডসকলে খায়, কিটচেন কুইনে খায়। আৰু এইটো একচুৱেলি মই ইয়াত নথওঁ, কিন্তু এইটো থৈছোঁ এতিয়া, কাৰণ এই টেবুলখন মোৰ ভাত খোৱা টেবুল হয়, বিচনাত বহি ভাত খোৱা টেবুল। মই আগতেও দেখাইছিলোঁ যে মোৰ ভণ্টিয়ে গিফ্ট কৰিছিল মোৰ বাৰ্থডেত। এইখন চিনি পাইছে চাগে, এইখন আগৰ যদি ভিডিঅ' দেখি থাকে গম পাবই। মানে খাটখনত সোমাই যায় এইখন টেবুল।
তাই অনলাইনত কিনি মোক গিফ্ট কৰিছিলে মই দূৰৰ পৰা দেখাইছোঁ সেই তলত এটা ডাষ্টবিন থৈছোঁ মোৰ ৰুমে ডাষ্টবিন মোৰ বহুত খং উঠে য'তে ত'তে লেতেৰা পেলালে বহুত খং উঠে কিন্তু নেপেলায় আমাৰ ঘৰৰ মানুহে এইয়া বাঘকেইটা চাই আছে আমাক কৈছে সোনকালে ভিডিঅ' কৰ আমাকো তোল এনেকৈ কৈ আছে আকৌ এয়া মোৰ চনটো কণটো হয় চনটো কণটো এইটো ফ্ৰিজটো খুলি আৰু নেদেখাওঁ কেতিয়াবালৈ দেখাম বাৰু অকল ফ্ৰিজটোৱে দেখাম মই ফ্ৰিজটো মুচিছোঁ গোটেই কলনীটো মুচিলোঁ এতিয়া ফ্ৰিজটো মুচিলোঁ এইবিলাকতো বিভিন্ন ঠাইৰ পৰা অনা হৈছে মানে কিনা হৈছে এয়া এইটো মই শ্বিলঙত যাওঁতে এইটো আৰু এইকেইটা কিনিছিলোঁ শ্বিলঙত যাওঁতে এইটো বাবাহঁতে কিনিছিলে আৰু টাৱাঙত যাতে এইটো আনিছিলে মোৰ বেটা বেটীয়ে এইটো মই পুৰীত যাওঁতে আনিছিলোঁ এইটো মোক গিফ্ট কৰিছিলে এজনী বাইদেৱে ক'ত গৈছিলে লিখাই আছে ইয়াতে মালয়েছিয়া নে ক'ত গৈছিলে তেতিয়া আনি দিছে দেই এইটো আৰু কেইবাটাও আনি দিছে এইটো মালয়েছিয়াত গৈছিলে তেওঁ ফুৰিবলৈ এইটো মালয়েছিয়া এইটো মৰিচাছ এনেকৈ যাওঁতে আনিছে এইবিলাকতো ইয়াতো পোৱা যায় কিন্তু তেওঁ গৈছিলে তালৈ ফুৰিবলৈ ফেমিলিৰ সৈতে তেতিয়া মোৰ ফ্ৰেণ্ড আৰু বাইদেউ বুলি কওঁ তাই আনি দিছে এনেকুৱা আৰু 4বিধমান আছিলে এতিয়া ক'ত গ'ল ক'ৰবাত সোমাই আছে আৰু এইটো বোধহয় গোৱাত যাওঁতে আনিছিলে যি কি নহওক মই আকৌ খুব পচন্দ কৰোঁ এই বস্তুটো ফ্ৰিজ মেগনেট যিটো কয় মই ভাল পাওঁ তেতিয়া আৰু কিবা দেখাবলৈ বাকী থাকিল নেকি অকল মই আজি ডাইনিং এৰিয়াটোৱে দেখাম বুলি কৈ আছিলোঁ গতিকে দেখালোঁ দূৰৰ পৰা চাওক আৰু দূৰৰ পৰা এইটো গোটেইখিনি দেখালোঁ অ'কে থৈছোঁ এই ফ্ৰিজটো মোৰ বোৱাৰীয়ে তাই লগত আনিছিলে এই ফ্ৰিজটো আনিছে এই ডাইনিং ছেটটো আনিছে ধুনীয়া ডাইনিং ছেটটো এইটো আনিছিলে আৰু সেইফালে বাথৰুম পাইখানা আছে আমাৰ আৰু কিটচেনলৈ যোৱা এখন চিৰিও এইফালে আছে আৰু ওপৰলৈ ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ যোৱা চিৰিও আছে মই কেতিয়াবাকৈ দেখাম বাৰু আৰু এইফালেও চিৰিখনেদি উঠিব পাৰি ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ চবফালে তো মই থৈছোঁ এতিয়া মই আপোনালোকৰ ভিডিঅ'টো এতিয়া শেষ কৰিম কিন্তু মই এটা কথা কৈ যাওঁ এয়া যে এইটো মই এতিয়া চাফা কৰিম পিছত আৰু এটা ভিডিঅ'ত দেখাম বাৰু এইটো জ্বলে না জলচোন ৰাতি জ্বলি থাকিব এতিয়া এইটো মই অনলাইনত এই লাইটকেইটা আনিছোঁ কালিয়ে আনিছোঁ সেইটো আৰু এইটো গতিকে থৈছোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো মোৰ ব্লগটো অকণমানো যদি ভাল লাগে তেতিয়া আগুৱাই লৈ যাব সকলোৱে মিলি তেতিয়া মই আগবাঢ়িব পাৰিম ইউটিউব জাৰ্ণিত কেনেকৈ আগাব লাগে সেইটো আপোনালোকে আজিকালি যুগৰ বন্ধু বান্ধৱী নিশ্চয় জানে কেনেকৈ হেল্প কৰিব লাগিব মোক তো মই বহলাই আৰু নকওঁ গতিকে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ